সংস্কৃতি ভাষাৰ কাৰণে প্ৰতিবেদনৰ সময়খিনি আচলতে আগবঢ়াই মই প্ৰতিবেদনখন পাছ কৰিব খোজা নাই, যিহেতু ছপা কৰি উলিওৱা হৈছে। সেই প্ৰতিবেদনখন আপোনাসকললৈ মাত্ৰ আনুষ্ঠানিকভাৱে থিয় হৈ মাত্ৰ আগবঢ়াই দিছোঁ। জয় গুৰু। তোহারি চরণপুর রেণুঘাট পুঁথি বার এক করহু প্রণাম, বার এক করহু প্রণাম। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৮ সংখ্যক বাৰ্ষিক অধিৱেশনৰ অৱতৰত কেলৈ বিহু নাম গাইছ? কোনোবাই ঘোষা যোগা গাই যাওকচোন বাৰু। ভাগৱত শাস্ত্ৰ তাৰমানে সদায় বাস্তৱ। ইমান হাজাৰ হাজাৰ বছৰ আগতে দি গ'ল যদিও আজি আমাৰ প্ৰতিটো কথাৰ লগত প্ৰতিটো কাহিনীৰ লগত মিলি আছে। তাৰমানে ভাগৱত ধৰ্মটো এনেকুৱা, এই ধৰি লওক নতুনকৈ কন্যা এগৰাকী বিয়া হৈ আহিছে।
কৰে যে ভগৱন্তৰ আত্মাৰ কাৰণে আৰু মৃত্যু নাই। মৃত্যু হয় দেহৰেহে ধৰ্মইটো জনম মৰণ। আমি কিয় উপলব্ধি কৰিব পাৰোঁ যে ভগৱন্তই সকলো লীলা। এতিয়া জয়বিজয় আপোনাৰ সেই চাৰিপিঠক আহিবলৈ দিয়া নাছিল। সেই অভিশাপেৰে যেতিয়া চাৰিপিঠই অভিশপ্ত কৰিলে তাৰ অন্তত ভগৱন্ত কৃষ্ণ গোসাঁই জয়বিজয়ক কৈছে যে ব্ৰহ্মসাপ নকৰোঁ ওচন আছে পদে মূৰ প্ৰয়োজন। যে এইবিলাক মোৰ আচলতে প্ৰয়োজন আছে কাৰণেহে মই কৰাইহে আছোঁ। মহামান্য বেজবৰুৱাদেৱৰ নামেৰে নামাকৰণ কৰিছে। বেজবৰুৱাদেৱে সেইকাৰণে তত্ত্বকথা নামক কিতাপখনৰ কথাখিনি লিখিছে যে ভগৱন্তৰো কেতিয়াবা বোলে বগৰা বগৰী খেলিবলৈ মন যায়। কাৰ লগতনো খেলিব? এই জয় বিজয়কে বোলে বাছি লৈছে। অকণমান বোলে খেলিবলৈ মন যায় নহয়। কাৰণ ভগৱন্ত দ্বিতীয় স্কন্ধ ভাগৱতত কৈছে যে মই মাত্ৰ অৱশেষ থাকোঁ অন্তত কুণ্ডল ভাঙিলে যেন সোণাচৰু পদ। যে মই এই বিশ্ব ব্ৰহ্মাণ্ড মহাপ্ৰলয়ৰ পাছত মোটেই আহি সুপ্ত হৈ যায়। যেনেকৈ বোলে সোণ ৰূপৰ পৰা নানা অলংকাৰ লাগিব। এতিয়া কৰ্মমৰীষিয়ে ক'লে যে মই বিয়া বাৰু নকৰাওঁ, ঈশ্বৰৰ সেৱাহে কৰি থাকিম। গণপতি ব্ৰহ্মাই এতিয়া ধৰিলে। এতিয়া কৰ্মমৰীষিয়ে বোলে মই বিয়া পাতিম বাৰু, কিন্তু তেনেকুৱা পত্নী এগৰাকী মোক দিলে নহ'ব। মই বোলে অনুষ্ঠিতামিনী হ'ব লাগিব। বোলে তাৰ কাৰণে তুমি ভগৱন্তক খুজিব লাগিব। এইটো গণপতি ব্ৰহ্মাই কৈছে। মই কৰি দিব পৰা বস্তু মই সভাপতি বাপৰ নিৰ্দেশ মৰ্মে পৰিচয় আৰু আদৰণি অনুষ্ঠানটি আগবঢ়াব বিচাৰিছোঁ। মই প্ৰথমতে পৰিচয় আৰু আদৰণি জনাব বিচাৰিছোঁ আজি সংস্কৃতি শাখা অধিৱেশনৰ সভাপতি আসন অলংকৃত কৰা শ্ৰীমন্ত শংকৰদেৱ সংঘ সংস্কৃতি শাখাৰ সন্মানীয় সভাপতি বসুন্ধৰা ডেকা